নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল শিক্ষা বিভাগৰ কাৰণে এটি বিশেষ খবৰ আহিছে ভিডিঅ'টোৰ জৰিয়তে এই খবৰটো জনাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ লগত বিশেষভাৱে জড়িত আৰু যেহেতু ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়ত পঢ়ে আমি কথাখিনি জানিলে ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি ক'ব পাৰিম গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু আজি যদি প্ৰথমবাৰৰ কাৰণে আপুনি নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু অল নোটিফিকেশন কৰি থৈ দিব যাতে পৰৱৰ্তী পৰ্যায়ত বনোৱা প্ৰত্যেকটো ভিডিঅ'ৰ খবৰ আপুনি প্ৰথমতে পাবৰ কাৰণে সক্ষম হয় আমি নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে জড়িত কিছু ভাল খবৰ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু আপোনালোকে ইতিমধ্যে আমাক আঁকোৱালি লৈছে তেনেহ'লে আহকচোন এই বিশেষ খবৰটোৰ বিষয়ে আলোচনা কৰোঁ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে এই বিশেষ জাননীখন মন কৰকচোন সৈনিক স্কুল গোৱালপাৰা অল ইণ্ডিয়া সৈনিক স্কুল এন্ট্ৰেন্স এক্সামিনেশ্যন 2023 আমাৰ গোৱালপাৰাত এখন সৈনিক আছে সৈনিক স্কুল আছে সৈনিক বিদ্যালয় আছে আৰু ইয়াতে 2024 বৰ্ষৰ নামভৰ্তিৰ বাবে কি কৰা হৈছে 2023 বৰ্ষত এটি এক্সামিনেশ্যন পতা হয় পৰীক্ষা পতা হয় তাক লৈ এই বিশেষ নোটিফিকেশনখন প্ৰকাশ পাইছে এটা চাওক এনাউন্সমেন্ট ফৰ ইনভাইটিং অনলাইন এপ্লিকেশন এটা সৈনিক স্কুলত যদি আপুনি আপোনাৰ ছাত্ৰ বা ছাত্ৰীজনক বা আপুনি ল'ৰা বা ছোৱালীজনক এডমিশন দিব বিচাৰে তেতিয়া হলে তাৰ কাৰণে এটা পৰীক্ষা হয় আৰু এই পৰীক্ষাৰ কাৰণে অনলাইন প্ৰসেসটো বৰ্তমান আৰম্ভ হৈছে এপ্লিকেশন আৰ ইনভাইটেড ফৰ এডমিশন ইন সৈনিক স্কুল গোৱালপাৰা ইন ক্লাছ 6 for boys and girls and class 9 for boys admission details for academic year 2022-23 are as follows এটা 6ত যদি আপুনি আপোনাৰ ছাত্ৰ বা ছাত্ৰীজন যদি 6ত আছে তেতিয়া হলে ল'ৰা আৰু ছোৱালী উভয়ে অনলাইন কৰিব পাৰিব আৰু যদি আপুনি 9ৰ পৰা দিব বিচাৰে অকল ল'ৰা সকলে ইয়াতে মানে অনলাইন কৰিব পাৰিব অৰ্থাৎ 9ৰ ক্ষেত্ৰত অকল ল'ৰাৰ এডমিশনৰ সুবিধা আছে 6ত হলে 6 আৰু এই ল'ৰা আৰু ছোৱালী উভয় আছে ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা এই তেখেতক সৈনিকত ভৰ্তি হ'বৰ কাৰণে কি কৰিব লাগে বিভিন্ন ধৰণৰ ট্ৰেইনিং বিলাকৰ জৰিয়তে তেখেতক প্ৰস্তুত কৰি তোলা হ'ব আৰু এই সৈনিক বিদ্যালয়খন ইংলিছ মিডিয়ামৰ হয় এটা আপোনালোকক ক'ব কাৰণে চেষ্টা কৰিম নেশ্যনেল টেষ্টিং এজেন্সি আমি সকলোৱে জানো ইতিমধ্যে আপোনালোকে এই ফিট ইণ্ডিয়া কুইজটো গম পাইছে যে কি নেশ্যনেল টেষ্টিং এজেন্সিয়ে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক কণ্ডাক্ট কৰে উইল বি কণ্ডাক্টিং দি AISSEE 2023 for admission to class 6 and class 9 in 33 Sainik school across the country for the academic year 2023-2024 আমাৰ সৰ্ব ভাৰতত 33 খন সৈনিক স্কুল আছে আৰু 33 খন সৈনিক স্কুলৰ এডমিশনৰ কাৰণে কি কৰা হ'ব এই এপ্লিকেশন মানে পৰীক্ষাটো অনুষ্ঠিত হ'ব এটা চাব তাৰ পিছত চাওক সৈনিক স্কুল are English medium residential school affiliated to CBSE and managed by Sainik School Society Ministry of Defense or সৈনিক স্কুল সোসাইটি পৰিচালনা কৰা CBSE ৰ অধীনৰ এখন ইংলিছ মিডিয়াম স্কুল they prepare cadets to join the National Defense Academy Indian Naval Academy and other training একাডেমিজ ফৰ অফিচাৰ্স বিভিন্ন ধৰণৰ ট্ৰেইনিং বিলাক এটা আপুনি যদি এখন জেনেৰেল বিদ্যালয়ত পঢ়ায় ছাত্ৰ বা ছাত্ৰীজনে সেই ট্ৰেইনিং বিলাক নাপাব কিন্তু তেখেতক যদি প্ৰকৃততে এনেকুৱা ধৰণৰ ট্ৰেইনিং লোৱাৰ ইচ্ছা আছে বা আপুনি যদি তেখেত আপোনাৰ ল'ৰা বা ছোৱালীজনীক বা ছাত্ৰ বা ছাত্ৰীজনীক তেনেকুৱা ধৰণে গঢ়ি তুলিব বিচাৰে তেতিয়া হলে ইয়াত আপুনি এডমিশন দিব পাৰে বা এডমিশন পোৱাটো পিছৰ কথা আপুনি পৰীক্ষাটো প্ৰথমতে দি ল'ব পাৰিব তাওক ডেট অফ এক্সাম পৰীক্ষাটো কোন তাৰিখে অনুষ্ঠিত হ'ব 8 জানুৱাৰী 2023 সানডে 2023 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখে 8 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হ'ব মোড অফ এক্সাম পেন পেপাৰ OMR sheet base OMR base হ'ব পৰীক্ষাটো এই পেপাৰ পেটাৰ্ন মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ আমাৰ যেনেকৈ যিমানবিলাক পৰীক্ষা হয় সচৰাচৰ এন্ট্ৰেন্সে হওক কিছু মাল্টিপল চইচ হয় এটা প্ৰশ্ন থাকিব 4টা উত্তৰ থাকিব তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব তাৰপিছত চাওক এলিজিবিলিটি ফৰ এডমিশন টু ক্লাছ 6 যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী ক্লাছ 6ত এডমিশন বা পৰীক্ষাটো দিব বিচাৰে কি ক্ৰাইটেৰিয়া লাগিব ক্যান্ডিডেট শুড বি বিটুইন 10 and 12 ইয়াৰ এজ অন 31/3/2023 অৰ্থাৎ 31/3/2023 চনৰ মাৰ্চ মাহত
মাৰ্চ মাহৰ 31 তাৰিখে তেখেতৰ বছৰ 10 বছৰৰ পৰা 12 বছৰ হ'ব লাগিব তাতকৈ বেছি হ'ব নোৱাৰিব কম হ'ব নোৱাৰিব অৰ্থাৎ যেতিয়া 2023 চনৰ মাৰ্চ মাহত বয়সটো উলিওৱা হ'ব তেতিয়া তেখেতৰ বয়স 10 আৰু 12 বছৰৰ ভিতৰত হ'ব লাগিব এডমিশন ফৰ গাৰ্লছ ইজ ওপেন ইন ক্লাছ 6 অনলি ইন অল সৈনিক স্কুল আৰু ইতিমধ্যে কোৱা হৈছে ছোৱালীয়ে এডমিশন অকল 6তে ল'ব পাৰিব এলিজিবিলিটি ফৰ এডমিশন টু ক্লাছ 9 যদি ছাত্ৰ বা ছাত্ৰীজনে বা আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে 9ত এডমিশন ল'ব বিচাৰে বা দিব বিচাৰে তেতিয়াহ'লে candidate should be between 13 and 15 years as on 31/3/2023 and should have passed class 8 from a recognized school at the time of admission এটা কি হ'ব ক্লাছ 9ত যদি এডমিশন দিব বিচাৰে তেখেতৰ 2023 চনৰ মাৰ্চ মাহৰ যেটো এই 31 তাৰিখ সেই 31 তাৰিখৰ ভিতৰত তেখেতৰ বয়স 13 পৰা 15 হ'ব লাগিব তাতকৈ বেছি হ'ব নোৱাৰিব আৰু তেখেতে যিকোনো এখন বিদ্যালয়ৰ পৰা ৰিকগনাইজ স্কুল অৰ্থাৎ সৰকাৰি বিদ্যালয়ৰ পৰা ৰিকগনাইজ হোৱা আৰু সৰকাৰি ঠিক বুলি ক'লে নহ'ব ৰিকগনাইজ বিদ্যালয়ৰ পৰা তেখেতে কি হ'ব লাগিব পাছ কৰি অহা হ'ব লাগিব ক্লাছ 8ত এতিয়া এক্সাম ফিজটো কেনেকুৱা 500 ফৰ ST and SC candidate যদি আপুনি ST বা SC হয় তেতিয়াহ'লে আপোনাৰ কাৰণে 500 টকা আপুনি দিব লাগিব 2 নম্বৰতে আপোনাৰ যদি এই তাক বাদে বাকি হয় OBC জেনাৰেল বা বাকি যে নহওক তেতিয়াহ'লে 650 रुपीस দিব লাগিব অৰ্থাৎ ST SC কাৰণে 500 জেনাৰেলৰ কাৰণে 650 এইখিনি হ'ল ইয়াৰে ডিটেইলছ খিনি এক্সামৰ ইতিমধ্যে এই অনলাইন প্ৰসেসটো আৰম্ভ হ'ব গতিকে আপোনালোকে এই ওয়েবসাইট ভালদৰে সাৰ্চ কৰিব লাগিব এতিয়া চাওক scheme duration medium syllabus of examination list of sainik school and their tentative intake reservation of seat exam cities passing requirement important date etc relating to exam are contained in the information bulletin hosted on Imanno candidate who desire to appear in the exam may be read the details information bulletin from AISSEC 2023 and apply online at website to dia hoise between 21st October 2022 and 13 November 2022 এতিয়া আপুনি যদি অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিব বিচাৰে তেতিয়া হলে 21 অক্টোবৰ 2022 ৰ পৰা 30 নৱেম্বৰ 2022 ৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু এওঁলোকৰ যেটো ওয়েবসাইটটো হৈছে aisse.nta.nic.in ইয়াত যদি আপুনি ক্লিক কৰে ডিটেইলছ পাব যে কি সিলেবাস কি লাগিব কিমান নম্বৰীয়া প্ৰশ্ন আহিব এই কিমানটা প্ৰশ্ন আহিব কিমান সময়ৰ পৰীক্ষা হ'ব গোটেই কথাখিনি বা চেণ্টাৰ কোড আছে এই কোড এডমিশনৰ মানে ৰিজাৰ্ভেশন কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া গোটেইখিনি আপুনি এই ওয়েবসাইটটোত পাব আৰু আপুনি এটা অনলাইন কৰিব পাৰিব 21 অক্টোবৰ 2022 ৰ পৰা 30 নৱেম্বৰ 2022 ৰ ভিতৰত last date for submission of online application form is 30 November 2022 up to 5 pm অৰ্থাৎ 30 নৱেম্বৰ 2022 ৰ সন্ধিয়া 5 বজালৈকেহে আপুনি এপ্লাই কৰিব পাৰিব the exam fee is also required to be paid online through payment gateway using debit credit card net banking UPI আৰু পইচাটো আপুনি কি কৰিব কোনো বেংকত যাব নালাগে ডাইৰেক্ট নেট বেংকিংৰ জৰিয়তে বা ইন্টাৰনেট বেংকিংৰ জৰিয়তে UPI জৰিয়তে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ জৰিয়তে আপুনি পেড কৰিব পাৰিব আৰু এটা কথা কোৱা হৈছে কোনোবাই যদি এইটো সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হ'ব কোনোবাই যদি আপোনাক পইচা বিচাৰে তেতিয়া হলে পইচা নিদিব লগে লগে আপুনি ওচৰৰ থানাত খবৰ দিব গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউ সকল আপোনালোকে এনেকুৱা ধৰণে এই কামখিনি কৰক আৰু যদি কোনোবা উপযুক্ত ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে তেওঁলোকক আপুনি এই খবৰটো দিয়ক ধন্যবাদ